নমস্কাৰ, এটা বিশেষ কাৰণত ভিডিঅ'টো বনালো। কাৰণটো হ'ল যোৱা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে 5 ফেব্ৰুৱাৰী দিনা গুৱাহাটী গীতানগৰ আৰক্ষী চকীৰ ঠিক কাষৰ পৰাই মোৰ ল'ৰাটোৰ বাইকখন চুৰি হ'ল। চুৰি হোৱাৰ 5 মিনিটৰ পিছতে মোৰ ল'ৰাই গীতানগৰ আৰক্ষী চকীত এজাহাৰ দিলে। সেইমতে তাৰে পুলিচ বিষয়া আহি পেলাই KFC সন্মুখৰ পৰাই যিহেতু চুৰ হৈছে, সেইকাৰণে তাত থকা CCTV ফুটেজ চাই পেলাই সকলো দেখা পালে বাইকখন চুৰিকাণ্ড। তাৰপিছত আৰক্ষী প্ৰশাসকে মোৰ ল'ৰাক ক'লে, এইটো কাকো ক'ব নালাগে, আপোনালোকে 2-4 দিনৰ ভিতৰত বাইকখন পাই যাব। সেইমতে আমি কাকো নজনাই আৰক্ষী প্ৰশাসকে যিহেতু দিয়া হ'ল দায়িত্বটো। কিন্তু সেইমতে আজি 5 মাৰ্চ পাৰ হৈ 1 মাহ পাৰ হৈ আজি 13 মাৰ্চ হ'ল, কিন্তু তাৰ কোনো সুখুত্ত নাপালোঁ। নাজানো কেনেকুৱা প্ৰশাসক বিষয়াই কেনেকুৱা দায়িত্ব পালন কৰিছে নাজানো। মানে আমি ৰাইজক এইটোৱে গুহাৰি জনাওঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কিজানি আমাৰ বাইকখন পোৱাত অকণ সহায় হয়। যোৱা সপ্তাহত যিগৰাকী ৰাইডাৰৰ বাইকখন হেৰাইছিল, সেইখন 2 দিনৰ ভিতৰতে পালে, কিন্তু ভালেই লাগিল বাৰু। এইটো অসমৰ বাবে এটা ভাল খবৰেই, মানে পালে কাৰণে ভাল লাগিল। কিন্তু নাজানো আমাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসকে কেনেকুৱা ব্যৱস্থা লৈছে। আৰু মই প্ৰশাসনৰ ওচৰত এইখিনিয়ে বিনম্ৰ অনুৰোধ জনাওঁ, আপোনালোকে অলপ সজাগ হওক। আপোনালোকে কিয় ইমান বাৰে চুৰিকাণ্ড? যোৱাকালি ডবকাত 21খন উদ্ধাৰ কৰিছে বাইক। কেনেকৈ ইমান হ'ব পাইছে নাজানো। ইমান আৰক্ষী প্ৰশাসক থাকেই চবফালে, তথাপি কেনেকৈ ডেইলি নিউজটো লগালেই দেখোন খালি চুৰিকাণ্ডই দেখা পোৱা যায়। অলপ সজাগ হওক আপোনালোকে, আৰক্ষী প্ৰশাসক। এইখিনিয়ে মোৰ বিনম্ৰ অনুৰোধ। আৰু অসমবাসী ৰাইজকো মই অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু মই যোৱাকালি ডবকাত যিকেইখন বাইক উদ্ধাৰ কৰিছে তাৰ নাম্বাৰখিনি মই ইয়াতে দি দিম। যদি আপোনালোকৰ কাৰোবাৰ হেৰাইছে তেতিয়াহ'লে নাম্বাৰটো চেক কৰি ল'ব, আৰু নগাঁও জিলাৰ ডবকাত পৰা এইখিনি ল'ব পাৰিব। এইখিনিয়ে মই আপোনালোকক আহ্বান জনাইছোঁ, সকলোৱে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এই মোৰ আপোনালোকৰ ওচৰত অনুৰোধ থাকিল, আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।